নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সময় এতিয়া ৰাতি 10:30 বাজিছে আৰু এয়া মই পাকঘৰলৈ আহিছোঁ আৰু মই আজি বনাব লৈছোঁ একেবাৰে সাধাৰণ আৰু খুব সোৱাদ লগা এটা ৰেচিপি। আচলতে এই চব্জিখন মই মাৰ পৰাই শিকিছোঁ। মায়ে আগতে খুব বনাই খুৱাইছিল এনেদৰে আৰু এতিয়া নিজে নিজে বনাই খাওঁ। আচলতে এই ৰেচিপিটো মই খাই ভাল পাওঁ বাবেও বনাওঁ আৰু কেতিয়াবা কি হয় কিবা কিবি ঢেৰ বনাবলৈ এলাহ লাগিলে এনেদৰে মই এখনকৈ বনাওঁ। এই চব্জিখনে মানে ভাতকেইটা সানি সানি এখন চব্জিয়ে খাব পাৰি। আৰু তাৰ বাবে মই লৈছোঁ এটুকুৰা জাতিলাও, 2টা আলু আৰু এটা বিলাহী। ইয়াত অৱশ্যে পিঁয়াজো দিব পাৰি, মোৰ আজি পিঁয়াজ নাছিল বাবে মই দিয়া নাই। আৰু এই সকলোখিনি মই এতিয়া একেলগতে সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে জানেনে বাৰু, জাতিলাও বা পানীলাওত ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষমতা থকাৰ বাবে গৱেষকসকলে ভাইৰাছ প্ৰতিৰোধী পাচলি বুলিও কয়। জাতিলাওত থকা পানীয়ে দেহৰ বিভিন্ন অংশ সতেজ কৰি ৰাখে। জাতিলাও সহজে হজম হয় বাবে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে খাব পাৰে। সেয়েহে জাতিলাওক নিৰোগী পাচলি বুলি কোৱা হয়। আৰু ইয়াৰ বহুতো ঔষধি গুণ থকাৰ লগতে উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ঐ, ইমান শকত হৈছ, আলু অলপ কমাই খাচোন হেৰৌ, পেটটো একেবাৰে ওলাই গৈছে। ঐ, আলু অলপ কমাই খাবিচোন, সোনকালে ডায়েবেটিছ হ'ব। আমাক সাধাৰণতে তেনেকুৱা ধৰণৰে কথা কোৱা হয় ঘৰত, নহয়নে? পিছে আলুৰো আছে বিভিন্ন উপকাৰিতা। আৰু আহকচোন আজি মই তাৰে কেইটামান উপকাৰিতাৰ বিষয়ে আপোনালোকক কওঁ। আলু হৈছে এক স্বাস্থ্য উপকাৰী পাচলি যাক সদায় খাব পাৰি। আলুত থকা ভিটামিন চিয়ে ছাল মসৃণ আৰু সতেজ কৰি ৰখাত সহায় কৰে। আৰু আমি বিভিন্ন সৌন্দৰ্য চৰ্চাত আলু ব্যৱহাৰ কৰোঁৱেই, নহয় জানো? আলুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড়ৰ স্বাস্থ্যৰ বাবে ভাল। আলুৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, স্নায়ুৰ বিকাশ শান্ত কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল, হজম উন্নত কৰে, মগজুৰ বাবে ভাল, ঋতুস্ৰাৱৰ সমস্যাৰ বাবে ভাল, টোপনি বৃদ্ধি কৰে। আৰু বিলাহীওনো কিয় পিছ পৰি ৰ'ব? বিলাহীৰ বিষয়ে দুআষাৰ কৈ দিওঁ, নহয়নে? বিলাহীয়েও ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে বিলাহীত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিলাহীত ভিটামিন এ, চি, ফাইবাৰ, ফলেট আৰু কেলচিয়ামৰ দৰে বহুতো উপকাৰী উপাদান থাকে। ই শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। আৰু চব্জিখিনি কাটি ৰেডি কৰি লৈয়ে চাউলকেইটাও ধুই লওঁ ৰ'বক। এতিয়া চাউলকেইটা ধুই বাহিৰত মোৰ চুনুমুনু দুটা খেলি আছে, এহেঁতক ভৰাই লওঁ এতিয়া। আহি গ'ল ভিতৰত। আৰু এতিয়া এহেঁতক একেবাৰে খোৱাখিনিও দি লওঁ। এয়া দিছোঁ গাজৰ আৰু দিম বন্ধাকবি আকৌ তাঁৰডালে চিলাই পানি ওপৰত আঁৰি দিম। আৰু দিম বুট দালি আৰু সিহঁতৰ এটা দানা আছে কিনা, সেইটো দিম আৰু পানী। আৰু এতিয়া চৰাই গঁৰালটো চাফা কৰি এহেঁতকো দানা পানী দি একেবাৰে শুই থকা ব্যৱস্থা কৰি দিওঁ। ইয়াত আকৌ এহেঁতক দি থোৱা আছিলে দিনতে তিয়ঁহ আৰু পকা অমিতা। এইখিনি এতিয়া আঁতৰাই দিওঁ। আঁতৰাই মানে অমিতা টুকুৰাহে আঁতৰাই দিছোঁ, তিয়ঁহ টুকুৰা থাকক। অমিতা টুকুৰা নহ'লে আৰু গোন্ধাই গ'লে দিগদাৰ পাব তেহেঁতি। আৰু এহেঁতক খোৱা আৰু চাফা কৰা চব হৈ গ'ল। এতিয়া চুনুমুনুকেইটা শুই থাকা, মই পাকঘৰলৈ যাওঁ। আৰু এইফালে ভাতকেইটা গেছত তুলি দি কেৰাহীখনো পাতি ল'লোঁ। কেৰাহীখন গৰম হ'লত তাতে অলপ মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তাতে হালধি দি চব্জিখিনি দি দিলোঁ। আৰু ইয়াতে নিমখ দি অলপ লৰাই মেলি অকণমান টাইমৰ কাৰণে ঢাকি থ'ম। আৰু গেছটো মই কমাই দিছোঁ দেই। আৰু এই ভাজিখনৰ মেইন টুইষ্টটো আপোনালোকে একেবাৰে শেষতে গম পাব, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু ইফালে একদম এখন মজা চাটনি বনাব লৈছোঁ। এই চাটনিটো আকৌ মোৰ বিৰাট প্ৰিয়। এইটো সৰুতে মায়ে বনাই খুৱাইছিলে, তাৰপিছত আৰু নিজে জনা হোৱাৰ পৰা নিজে বনাব ধৰিলোঁ আৰু এতিয়াতো নিজে বনাই খাওঁ। আৰু মই চাটনিখন কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। একেবাৰে সাধাৰণ, একেবাৰে চিম্পুল, কিন্তু টেষ্টত অসাধাৰণ। আৰু এই চাটনিটোৰ সৈতে যে মই একদম ভাত এগৰা একদম সদায় বেছিকৈ খাওঁ আৰু মানে মনত পৰিলে মোৰ মুখত পানীয়ে আহি যায়। আৰু চাটনিটোৰ বাবে লৈছোঁ মই ধনিয়া, আদা এটুকুৰা, এয়া দেখিছে নহৰু, ভোট জলকীয়া এটুকুৰা আৰু এটা সৰু চাই পিঁয়াজ। এই যে আদা নহৰু এইবিলাকো যে মই সৰু সৰুকৈ কাটি লৈছোঁ, কিয় কাটিছোঁ ভিডিঅ'টো চাই থাকিলে গম পাব ৰ'ব। এইবিলাকক কয় যোগাৰ। এই চাটনিটো মানে অলপ থেতালি খুন্দিলেহে খাই ভাল লাগে। মিক্সিত দিলে একেবাৰে সেইটো টেষ্ট পোৱা নাযায়। আৰু মোৰ মানে খুন্দনা নাই, গতিকে মই এতিয়া সৰু সৰুকৈ কাটি এটা গিলাচতে খুন্দিম। মুঠতে মই যিকোনো উপায়েৰে মুখৰ জুতি পুৰামেই। এইফালে মোৰ ভাতো হৈ গৈছে আৰু ভাজিখনো এতিয়া লৰাই দিওঁ অলপ ৰ'ব।
এতিয়া ইয়াত অকণমান নিমখ দি লৈছোঁ। এইডাল দেখিছেনে? এইডাল হ'ল খুন্দনা মাৰি। বহিব জানিলে মাটিয়ে পিয়া, খাব জানিলে চাউলে চিয়া। আৰু এই কটাৰীখনে কাটিব বুলি আকৌ ওপৰত কাপোৰ এখনো মেৰিয়াই লৈছোঁ। এতিয়া আৰু খুন্দি থাকোঁ। বেছি দেৰি খুন্দিবই নালাগে, পটককৈ হৈ যায়। এইটো অলপ গোটা গোটা হৈ থাকিলে ভাল লাগে যিহেতু, আৰু মই অলপ সৰু সৰুকৈ কাটি লোৱাৰ কাৰণে এয়া মোৰ পটককৈ ৰেডি হৈয়ে গ'ল চাটনি। আৰু ভাজিকণ সিজি থাকে মানে মই এইখিনি চাফা কৰি লওঁ। চাফা কৰি মুচি মেলি বাচনখিনি যেনিবা ভাত খাই একেবাৰে ধুম আৰু। এইপিনে ভাজিখিনি আহি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছেহি। আৰু ইয়াত দুটা মই কণী দি দিছোঁ। এই কণী দুটাই আছিলে মেইন টুইষ্ট। আৰু এই ভাজিখন যিসকলে খাইছেতো খাইছে, যিসকলে খোৱা নাই এবাৰ বনাই খাই চাবচোন। সঁচাই কৈছোঁ, বিৰাট ধুনীয়া, বিৰাট টেষ্টি। দেখিলে মানে ভাবিবই নোৱাৰি যে এইখন ভাজি ইমান টেষ্টি হ'ব পাৰে। এতিয়া সময় প্ৰায় হৈছেগৈ 11:30 আৰু এইফালে মই ধুবলৈ লৈছোঁ আমাৰ চুনু মুনুকেইটা চুচু কৰা মেটকেইখন। আৰু ভাত যিহেতু হৈ গ'ল, মানুহজন আহিলেহে খাব পাৰিম। গতিকে এতিয়া পাকঘৰটো লেতেৰা হোৱাখিনি চাফা কৰি এয়া মই মুচি মেলি লৈছোঁ। আৰু 12 বাজো এইফালে এওঁ আহি পাই গৈছেহি। আৰু মোলৈ বোলে এইফালে কিবা এটা লৈ আহিছে। মই কিবা এটা লৈ আহিলে বিৰাট ভাল পাওঁ। পকৰি আনিছে নেকি? আৰু এইফালে ডগীটো এওঁ অহাৰ লগে লগে সদায় আহি পোৱাই, সিহঁতি কেইবাটাও আছে। সদায় এওঁ মানে অফিচৰ পৰা আহি পোৱা টাইমত আহিবই, আৰু এওঁ ভাত চাত দিয়ে আৰু খাই মেলি গুচি যায়। এইফালে ভাত বাঢ়ি লৈছোঁ। নিজৰ কাঁহীখন যিহেতু ইমান সজাই মেলি লোৱা নাই আৰু আপোনালোকে ইগন'ৰ কৰিব। এতিয়া আমি ভাত খাওঁ। একদম সঁচাই টেষ্টি হৈছে। আৰু যিসকলে খাইছে ইয়াৰ টেষ্ট জানেই, আৰু নোখোৱাসকলে এবাৰ বনাই খাব দেই। এতিয়া খোৱা বোৱা হৈ গ'ল, বাচন চাচন ধুই শুবলৈ আহিছোঁ। আৰু শোৱাৰ আগত কিন্তু সিহঁতক সদায় মালিচ কৰিব লাগে। 10-15 মিনিট অলপ মালিচ কৰি অলপ মৰম চৰম কৰি আমি শুবলৈ যাওঁ। আৰু পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ। বাই বাই, শুভৰাত্ৰি।